কণ্টিলো মাতৃভাষা কাক বোলে? মায়ে যিবোৰ কথা কয় সেইবোৰকে মাতৃভাষা বুলি কয়। টিংগু পানীত থকা পাঁচবিধ প্ৰাণীৰ নাম ক। ছাৰ মাছ, মাছৰ দেউতাক মাক আৰু ভাই ভনী। হে ভগৱান মই ক'ত আছো অ? ছাৰ আপুনি স্কুলত আছে আকৌ। চুপ 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 থাক। যদু কচোন হৰধেনু কোনে ভাঙিছিল? ছাৰ মই গম নাপাওঁ, মই নাই দেখা নহয়। ঐ অলগতহঁত হৰধেনু ৰামচন্দ্ৰই ভাঙিছিল। ছাৰে সেইটোহে সুধিছিল। এনেকুৱা এটা দিন আহিব পৃথিৱীত পানী নাইকিয়া হৈ যাব আৰু জীৱ জন্তু চব মৰি যাব। ছাৰ সেইদিনা আমি স্কুললৈ আহিমনে? বাৰু 15বিধ ফলৰ নাম কচোন। আম, কমলা, কল। 3বিধ হ'ল আৰু 12বিধ ফলৰ নাম ক। ছাৰ 12টা আপেল। খা বাপেকে ভীমকলটো। মই তহঁতক যি প্ৰশ্ন কৰোঁ চব ফটাফট উত্তৰ দি যাবি। অ'কে ছাৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? ছাৰ ফটাফট। 5বিধ ফুলৰ নাম কচোন। এটা কপৌ ফুল, দুপা পদুম ফুল আৰু দুপা গোলাপ ফুল। ছাৰ আমাৰ ভগৱান প্ৰভু যিটো ফেচবুক একাউণ্ট আছে তাত বাৰু কিমান ফলোৱাৰ্ছ আছে? ঐ মাথা নাইকিয়াহঁত ভগৱানৰ ক'ত ফোন আছে ফেচবুক আছে হা? আমি বহুত মানুহ ফেচবুকৰ যোগেদি চিনি পাওঁ আৰু যিবোৰ পপুলাৰ হৈ আছে আমাৰ চাগে ভগৱানৰ যদি ফেচবুক একাউণ্ট এটা থাকিলে হয় তেওঁৰো চাগে বহুত ফলোৱাৰ্ছ হ'ল হয়। ঐ গৰু তোৰ এই ভাৱনা সাগৰখনৰ পৰা ওলাই আহ। নহয় ছাৰ কেতিয়াবা ভাবিও ভাল লাগে অ। হয় দে বাৰু